ডাবল সাইডেড sword হয় বুলি যে তাৰ পৰা আমি বহুত বস্তু শিকিব পাওঁ কিন্তু বহুত বস্তু ক্ষতি হৈ গৈ আছে মই নিজে পাৰ্সোনালি ৰিসেন্টলি ভুগি থৈছো যে মানুহে কেতিয়াও ভেৰিফাই নকৰাকে কি কৰিলে মানুহৰ জীৱনত কি হৈ যাব পাৰে মই নিজৰ জীৱনতে হৈ উঠিছে গতিকে মই নিজে ছ'চিয়েল মিডিয়াত নাই মই ফেচবুক আৰু টুইটাৰ বাদ দিলোঁ আচলতে অলমষ্ট কাৰণ কি মই যি দেখিলোঁ যে আমাৰ মানুহৰ টলাৰেন্স নাই বেলেগৰ আনৰ প্ৰতি শ্ৰদ্ধা নাই এইটো অকল আমাৰ মানুহ বুলি নহয় গোটেই পৃথিৱীখনত হ'বলৈ লৈছে উইচ ইজ এ স্কেৰি থিং ফৰ মি বিকজ মোৰ দুটা ল'ৰা ছোৱালী আছে মই মৰি যাম বেছিদিন নাথাকিম যে এটা সময়তো মৰি যাম তেওঁলোকক কেনেকুৱা এখন পৃথিৱী দি যাম মোৰ সঁচাকৈ ভয় লাগে বিকজ মই পোহৰক আৰু বহু সদায় প্ৰটেক্ট কৰিব নোৱাৰিম এনেকুৱা এখন জেগালৈ থৈ যাম তো তেওঁলোকে নিজে শিকিব লাগিব আৰু খুব আগতে কৈ কলি যুগ আহিব শুনিছিলোঁ বেয়া দিন আহিব যদি নিৰ্ভল অভিজিতে এইটো আমাৰ কাৰণে চেক্ৰিফাইচ এটা কৰি যোৱা নিচিনা হৈছে যে এই লুকুৱাতহে আমি সাৰ পাইছোঁ নেকি মানে আৰু এইটো বেয়াৰ যেন আৰম্ভণি যদি আমি যদি সঁচাকৈ সতৰ্ক হৈ আমি চবে একগোট হৈ পেলাই নাভাবোঁ চিন্তাটো এইটো কোনো জাতিৰ কথা নহয় এইটো কোনো চৰকাৰৰ কথা নহয় এইটো শাস্তি দিলেও যে ঠিক হৈ যাব মোৰ সেইটোও কেতিয়াবা বুজি নাপাওঁ শাস্তিটো দিবই লাগিব শাস্তিটো দিলেহে ভয় খাব মানুহে চাগে এণ্ড দেট ইজ অলছ' মোক এনেকুৱা লাগে যে যিবোৰ মানুহ এনে মোৰ নিজৰ মনৰ চিন্তা যে ল যে বনাই লটো ব্লেক এণ্ড হোৱাইট হয় ল বনাই যাতে চবেই সেইটো কেতিয়াবা এনেকুৱা লাগে যিসকল মানুহ এইটো কৰিব পাৰে জাতি অমুক বুলি কথা ভাৰতীয় বুলি কথা নহয় সেই মানুহজন বেমাৰ আচলতে ইজ এ ডিজিজ পাৰ্চন ইন ইজ হেড কোনোবাই যদি 6 বছৰীয়া ছোৱালী যদি ৰেপ কৰিব পাৰে শব্দবোৰ খুলি কৈছোঁ মই কোনোবাই যদি এনেকুৱা কাম কৰিব পাৰে পৃথিৱীখনত যিবোৰ হৈ আছে আমাৰ আজিকালি অসমখন যিখন নাইকিয়া হৈ গ'ল যিখন অসমৰ কাৰণে আমি গৌৰৱ কৰিছিলোঁ এতিয়াও কৰি থাকোঁ আশা কৰি থাকোঁ এইখন আছে বা আছে বুলি দেখি থাকোঁ লাগে চিনাকি হ'লেও তেনেকুৱা যেনে লাগে দেখোন কিন্তু তাৰ মাজতে কোনোবা এজন অসমীয়াই এনেকুৱা কৰি দিলে আচৰিত লাগে গতিকে যদি এজন 6 বছৰীয়া ছোৱালীক ৰেপ কৰিব পাৰে গুৱাহাটী আজিকালি কিবা ৰেপ কেপিটেল এনেকুৱা বিভিন্ন ধৰণৰ এনেকুৱা ধুনীয়া নিউজবিলাক হৈ গৈছে আমাৰ অসমখনৰ যে মই চাৰ্কাষ্টিকলি কৈছোঁ ধুনীয়া বুলি বাট ইটছ শেমফুল আছ আমি ধুনীয়া আমাৰ মানুহবিলাক মানে মিঠা আমাৰ টেঙা জোলখনো মিঠা আমি কেনেকুৱা আমাৰ খোৱাৰ প্ৰকৃতিটো আমাৰ মিঠা আছিলে কিন্তু সেইবোৰ সলনি হৈ গ'ল গতিকে ইটছ হাই টাইম ইটছ দ্য বিগিনিং অফ দ্য এণ্ড এতিয়া যদি আমি এনেকৈ কালেক্টিভলি কথাটো পাতি ৰেছপনচিবল নহওঁ আমি যদি এখন পাব্লিক প্লেটফৰ্মত যেতিয়া আমি ফেচবুকত হওক বা আমাৰ মিডিয়াত হওক টিভিত হওক মই চবকে কৈছোঁ যে আমি যেতিয়া ৰিপ্ৰেজেণ্ট কৰোঁ কিবা এটা লিখোঁ আমাৰ জাতিটোৰ কথা বা আমাৰ নিজৰ মানুহৰ কথা এইটো ভাবি চাব লাগে যে গোটেই পৃথিৱীত দেখি আছে কিন্তু এই বস্তুটো সেই টিভি নিউজটো হওক আজি GS ৰোডত কি হৈছে নে কাৰ্বি আংলঙত কি হৈছে এইটো ফেচবুকত আমি যি নিলিখোঁ উই হেভ টু বি লিটল মোৰ ৰেছপনচিবল যে আমি কি লিখি আছোঁ কি কৰি আছোঁ কাৰণ কি আজি মোৰ এনেকুৱা ভয় লাগিছে এইটোৰ পিছত কিজানি আকৌ আইডিয়া পায় আৰু এখন গাঁৱত এনেকুৱা কৰি দিয়ে কাৰণ কি বেমাৰী মানুহবিলাকে আইডিয়াও পায় গতিকে প্ৰশাসনে বা যদি ল এণ্ড অৰ্ডাৰ যদি চৰকাৰক অনুৰোধ কৰিছোঁ আকৌ যে খুব ষ্ট্ৰং হয় নেটৱৰ্কটো আমাৰ জেগাই জেগাই ল এণ্ড অৰ্ডাৰখিনি যদি জেগাত থাকে তেওঁলোকে যদি এইটো ঠিক কৰে জেগাত যদি মানুহে লটো যাতে হাতত ল'বলগীয়া নহয় কাৰণ কি আজি সেইদিনাও কাৰোবাক দেখিছোঁ মই কোনোবাই মোক কৈছে যে ভিডিঅ'ত ফোনত আজিকালি কিবা হ'লে ভিডিঅ' উঠাই দিয়ে দি পেলাই আপলোড কৰি দিয়ে দেৰ ইজ ন' ভেৰিফিকেশ্যন ন' ভেলিডিটি ন' ক্ৰেডিবিলিটি ন' একাউণ্টেবিলিটি অফ কোনে উঠাইছে কাৰণ যদি আপুনি ফেচবুকত লিখে তেওঁনে যি চব একেই হয় ক'লা বগা হয় নাম এটা ফটো এখন হয় তেওঁৰ বেকগ্ৰাউণ্ডটো কি নহয় আজি দেৱেশে ইমান কথাখিনিত আগত কৈছে মই দেখা পাইছোঁ তেওঁৰ বেকগ্ৰাউণ্ড এটা আছে আমাৰ কোনোবা এটা নাথাকিব পাৰে বেকগ্ৰাউণ্ড কিন্তু ফেচবুকৰ চবৰে এটা প্লেটফৰ্ম হৈ যায় উইচ ইজ ভেৰি ৰিস্কি ফেচবুক বা টুইটাৰ বা সমাজখন সেইফালে গৈ আছে আমি লজ্জিত আৰু ভয়ো লাগিছে সঁচাকৈ খুব ভয় লাগে মই ভিডিঅ'টো একেলগে এবাৰো চোৱা নাই মোৰ চাবলৈ খা নাই কিন্তু মোৰ ল'ৰা এটা ছোৱালীজনী আছে চ' এইটো যদি ভয় লাগে মই কথা কৈ থাকোঁতে কপি আছোঁ এইটো যদি ভয় লগা অৱস্থা আমি দিনে পোহৰে হৈছে আই থিংক তেওঁলোকৰ এইটো চেক্ৰিফাইচ হৈছে তেওঁ দুজনে আমাক এনেকৈ গোট খুৱাইছে এইটো যাতে আমি দায়িত্ব হিচাপে লওঁ আৰু প্ৰত্যেকে ইজনে সিজনক য'তেই যেতিয়া পাৰোঁ যে কিবা এটা যদি আহে ধৈৰ্য এইকেইটা বস্তু আমাৰ দেহাত লাগে আমাৰ অন্তৰত লাগে এতিয়া এইখিনি নাইকিয়া হৈ গৈছে মানুহে জাপ মাৰি দিছে যিকোনো এটা হাতত ল'বলৈ বা কিবা কৰিবলৈ আমাৰ পানিছমেণ্টতে অকল নহয় কিন্তু ঘৰখনতহে গুৰুত্বটো দিব লাগিব আপব্ৰিঙিঙত ঘৰখনত মোৰ মা দেউতাই কেতিয়াও এনেকুৱা কথা শিকা নাই মই কৰিব নোৱাৰিম গতিকে সেই বস্তুটোহে আমাক লাগে সেই এৱাৰনেছটো লাগে সেই এডুকেশ্যনটো এই ধৈৰ্যটো লাগে বহুত কৈ থাকিব পাৰিম বাট ভাল লাগিছে চবকে দেখি চব আহিছে চ' আশা কৰোঁ আমি উইল নট লেট দিছ গো লাইক দেট আমি এইটো যাতে আমি ধৰি ৰাখিম আমি আগলৈ এই কথাটো যাতে পাহৰি নাযাওঁ আমি পাতি থাকোঁ সঘনাই যেতিয়া য'ত পাৰোঁ ধন্যবাদ